কঠোৰ হাতেৰে দমন নিশ্চয় কৰিব লাগিব কাৰণ ডকাইতি কৰাৰ নামত মানুহক হত্যা কৰিব নিজৰে ভাই ককাইক হত্যা কৰিব এইটো কেতিয়াও মানে সমাজত লাই দিব নোৱাৰি আৰু আমাৰ জিলাখন বহু বছৰৰ পিছত আজি যি মানে প্ৰত্যেকটা মানে জাতি জনগোষ্ঠী বা যিকোনো কেটেগৰীৰ মানুহে আজি বিচৰণ কৰিব পাৰিছোঁ আমি ৰাতি হওক দিনেই হওক তেনেকুৱা এটা পৰিৱেশত তেনে এটা পৰিস্থিতিত আজি অশান্ত এটা পৰিৱেশ মানুহৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে কিছুমান হয়তো এশত থাকিব পাৰে সেইটো নিশ্চয় ইনকুৱাৰী কৰিব লাগিব আৰু কঠোৰ হাতে দমন কৰিব লাগিব মই অলৰেডি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত মই যোগাযোগ কৰিছোঁ আৰু তেখেতসকলে আলোচনা কৰিছোঁ আৰু তেখেতসকলে নিজৰ যিটো কাম সেইটো তেওঁলোকে লাগি আছে কালি দুটা এনকাউণ্টাৰ দুজন নিহত হৈছে এই সন্দৰ্ভত কি ক'ব চাওক প্ৰাক্তন NLAB সদস্য বুলি ইতিমধ্যে চিনাক্ত কৰিছে আৰক্ষীয়ে চাওক ইয়াত কিছুমান হয়তো তেনেকুৱা থাকিব পাৰে এজন দুজন যিবিলাকে নেকি যোৱা মানে কিছু বছৰ তেওঁলোকে হয়তো কাম বন নকৰাকৈ হয়তো তেনেকেই মানে ঘূৰি ফুৰিছিলে এতিয়া হঠাৎকৈ আহি শান্তি বাতাবৰণত তেওঁলোকৰ হয়তো নিজক মানে জীয়াই ৰাখিবৰ কাৰণে এটা কালচাৰ এটা ল'ব লাগে ৱৰ্ক কালচাৰ সেইটোত হয়তো তেওঁলোকে কৰি ল'ব পৰা নাই যাৰ কাৰণে তেওঁলোকে হয়তো বিচলিত হৈছে আৰু যদি মই সেইটো ভালকৈ খবৰটো পোৱা নাই যে তেওঁলোকে একচুৱেলি কি হয় নহয় মই সেইখিনি সঠিক মানে ইনফৰ্মেশ্যনটো মোৰ তাত নাই যিয়ে নহওক যিয়ে সমাজৰ বিৰুদ্ধে যাব দেশৰ বিৰুদ্ধে যাব ইয়াত সেইটো নিশ্চয় এটা একশ্যন নিশ্চয় হ'ব আৰু সমাজে সেইটো লাই দিব নোৱাৰি আৰু সেইকাৰণে যিবিলাকে তেনেকৈ কাৰ্য কৰি আছে তেওঁলোকে নিশ্চয় পৰিৱেশটো বুজি পৰিস্থিতিটো বুজি তেওঁলোকে নিশ্চয় মূল সুঁতিলৈ ঘূৰি আহিব লাগে যদি তেনেকৈ আছে সামাজিক মাধ্যমত দেখা গৈছে বহু প্ৰাক্তন বিদ্ৰোহী সদস্যসকলে NDBA হওক বা অন্যান্য হওক তেওঁলোকে সদায় এটাই অভিযোগ কৰি আছে যে পুনৰ সংস্থাপন সঠিকভাৱে হোৱা নাই পুনৰ সংস্থাপন সঠিকভাৱে নোহোৱাৰ কাৰণে আচলতে এইবিলাক মানুহ পুনৰ অপৰাধ জগতলৈ গতি কৰি আছে নেকি চাওক কিবা এটা যদি চৰকাৰীভাৱেই হওক যে পুনৰ সংস্থাপনৰ কাৰণে আজি ক'লে আজিয়ে যে হ'ব সেইটোও নহয় ইয়াত নিশ্চয় প্ৰচিডিউৰ আছে চৰকাৰৰ নীতি কিছুমান আছে ফাইনেন্সিয়েল ইয়াত যিটো ইনভলভমেণ্ট আছে চৰকাৰৰ নীতিৰ বাহিৰত যাই সেইখিনি সহযোগ কৰিব নোৱাৰে পুনৰ সংস্থাপন দিব নোৱাৰে ইয়াত নিশ্চয় সময় এটা ল'ব আৰু সেইকাৰণে আজি মই ভাবোঁ যে মই বিশ্বাস কৰোঁ আজি অসম চৰকাৰে যি পুনৰ সংস্থাপনৰ কাৰণে ব্যৱস্থা লৈছে যিবিলাকে একচুৱেলি হয় তেওঁলোকৰ তেখেতসকলৰ যদি তেনেকেই সেইটো আমাৰ আৰ্ম সংগঠনৰ লগত যিবিলাকে আজি চিজফায়াৰ কৰিলে আজি চুক্তি কৰিলে সেই সংগঠন ৰূপত হৈছে যদিও ইয়াক কোৱা হয় যে সশস্ত্ৰ সংগঠন কি ক'ব হয় বহুত দুখজনক ঘটনা আজি ৰাজাবড়ো যি ব্যক্তিয়ে যোৱা ৰাতি দুষ্কৃতকাৰীৰ মানে গুলীবৰ্ষণত মৃত্যুবৰণ কৰিব লগা হ'ল এই ঘৰতে মই আছোঁ এতিয়া থিয় হৈ আৰু মই আপোনালোকৰ মিডিয়া যোগেদি জনাব বিচাৰিছোঁ এইটো চিৰাং জিলা হয় কিন্তু মোৰ চিডলি সমষ্টি নপৰে সেইটো বঙাইগাঁও সমষ্টি হয় কিন্তু হয় কেইদিনমান আগত এসপ্তাহ আগত মোৰ সমষ্টি মালিভিটাত দুটা ফেমিলিত মানে ঘৰত দুটা ডকাইতিৰ মানে কাৰ্য হৈছিলে আজিও মানে সেই যোৱা ৰাতি প্ৰায় 11:30-12টাৰ এইটো সময়ত এজন মনোৰঞ্জন নাৰ্জাৰী বুলি যি ব্যক্তিয়ে মৃত্যুবৰণ কৰে ৰাজাবড়ো তেখেতৰ ভিনদেউ হয় তাৰ ঘৰত মানে ডকাইতি কৰা চলেৰে দুজন মানে দুষ্কৃতিকাৰীয়ে তেখেতক মানে ঘৰত সোমাইছিলে তেখেতে চিঞৰ বাখৰ কৰাত মানে তেখেতসকল মানে ঘৰৰ পৰা ওলাই আহোঁতে তেখেতৰ মানে ঘৈণীয়েকে নিজৰে মানে ভাই সৰু ভাইক মানে ৰাজাবড়োক ফোন কৰি জনাইছে যে আমাৰ ঘৰত মানে ডকাইতি আহিছে এই নিজৰ ভিনদেউক মানে ৰক্ষা কৰাৰ মানে কাৰণে তেখেতে ভিনদেউৰ ঘৰত গৈছিলে যাওঁতে ৰাস্তাত দুষ্কৃতিকাৰীক মানে তেখেতসকলে লগ পালে বুলি ক'লে তাতেই কিবা এটা মানে তৰ্ক এটা হৈছিলে নিশ্চয় তাত মানে তেখেতক পিছফালৰ ফালে মানে জিৰ' মানে ব্লেংক ৰেঞ্জৰ ভাড়া তেখেতক মানে পিষ্টলেৰে গুলীয়াই হত্যা কৰা হৈছে এইটো বহুত দুখজনক ঘটনা যে আজি শান্তিৰ এটা পৰিৱেশ নিশ্চয় ইয়াত আহিছিলে বিটিআৰ চুক্তি হোৱাৰ পিছত আমাৰ এইটো অঞ্চলত তেনেকুৱা কোনো এটা আন্দোলন অস্ত্ৰৰ আন্দোলন বা ৰাজনৈতিক মানে গণতান্ত্ৰিকভাৱে আন্দোলন এটা নহৈছিল শান্তিৰ এটা বাতাবৰণ ইয়াত বিৰাজ কৰিছিলে ইয়াত আমাৰ ফ'ৰ্চেছ চেণ্ট্ৰেল ফ'ৰ্চেছ যেনেকৈ আৰ্মি পেৰামিলিটাৰী তেখেতসকলৰ ইয়াত যিটো ডিউটি কেম্প সেই কেম্পবোৰ উঠাই লৈ যোৱা হ'ল
তো এইটোৱে সূচায় যে আমাৰ এই অঞ্চলটো একেবাৰে শান্তি মানে এটা বাতাবৰণ আহিছিলে, বিৰাজ কৰিছিলে। আৰু এদিন আগত আচপাক মানে উইড্ৰ কৰা হ'ল অসমৰ ফালৰ পৰা। তো ইয়াত মই ভাবোঁ যে কোনোবা দুষ্কৃতিকাৰীয়ে হয়তো এটা অশান্ত কিবা এটা পৰিৱেশ নিশ্চয় সেইটো সৃষ্টি কৰিব বিচাৰিছে। আৰু দেখা যায় যে সেইটো ডকাইতৰ এটা দল হয়। তেখেতসকলৰ হয়তো ক'ৰবাৰ পৰা তেনেকৈ আৰ্মছ তেখেতসকলে পাইছে। তেখেতসকল মূল উদ্দেশ্যটো হ'ল যে কাম বন নকৰাকৈ কেনেকৈ তেওঁলোকে ইজি মানি পাব পৰা যায়, যাৰ কাৰণে হয়তো তেখেতসকল ডকাইতি কৰাৰ চলেৰে এনেকৈ ঘটনাটো কৰিছে। তাত যদি কোনোবাই বাধা দিয়ে, তাত তেওঁলোকৰ হয়তো সামাজিক দায়বদ্ধতা যিটো নাই, যাৰ কাৰণে যিকোনো মানুহ তেখেতক হত্যা কৰাৰো তেখেতসকল হয়তো ফিজ নোহোৱাকৈ এক্সপায়াৰ কৰিলে, আজি চুক্তি কৰিলে, সেই সংগঠনৰ লগত যদি জড়িত কোনোবা যদি ব্যক্তি আছে, তেখেতসকলে কোনেও হাৰি নাযায়। তেখেতসকলে পুনৰ সংস্থাপনৰ তেখেতসকলে আঁকোৱালি ল'ব, তেখেতসকল কোনো বাদ পৰি নাযায়। সেইকাৰণে মই আহ্বান জনাইছোঁ যে এইখিনি সময়লৈকে আমি ধৈৰ্য নিশ্চয় ধৰিব লাগিব। আৰু সংস্থাপন পোৱা নাই বুলি তেনেকেই যে মানে আৰ্মছৰ মুভমেণ্টৰ পালে তেনেকৈ গতি কৰিব, সেইটোতো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। সঁচা অৰ্থত যদি আমি পুনৰ সংস্থাপন বিচাৰিছোঁ, তেতিয়াহ'লে চৰকাৰক সহযোগ কৰিব লাগিব, চৰকাৰৰ নীতিক সহযোগ কৰিব লাগিব। আৰু আমাৰ মন্ত্ৰী বিধায়কসকল আছে বা আমাৰ পলিটিকেল লিডাৰসকল, সামাজিক মানে আমাৰ নেতাসকল আছে, তেখেতসকলৰ লগত হয়তো আলোচনাৰ মাধ্যমত আমি চৰকাৰকো হয়তো অতি সোনকালে ত্বৰান্বিত কৰাৰ কাৰণে হয়তো আমি নিশ্চয় সেইখিনি ব্যৱস্থা আমি ল'ব পাৰোঁ। লাষ্ট প্ৰশ্ন আপোনাক কৰোঁ, যিহেতু অসম চৰকাৰে এটা অপৰাধৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে, এনকাউণ্টাৰ প্ৰায় দেখা যায় আজিকালি। তেনে ক্ষেত্ৰত কেনেকুৱা কোনো যদি অপৰাধী মনোভাৱৰ মানুহ আমাৰ সমাজত এতিয়াও আছে, তেওঁলোকক আপুনি কি আহ্বান জনাব, এনকাউণ্টাৰ নে উভতি অহা সমাজত? চাওক, এনকাউণ্টাৰ বুলি তেনেকেই হয়তো আমাৰ পুলিচ ফৰ্চেছ বা আৰ্মি পেৰামিলিটাৰী তেখেতসকলৰ হয়তো মটিভটো কাৰোবাক মানে মৃত্যুবৰণ কৰাই দিয়া বা গুলিয়াই দিয়া তেনেকৈ নিশ্চয় মটিভত নাযায়। কিন্তু আজিৰ ঘটনাটোৱেই চাওক যে আমাৰ এডিশ্যনেল SP তেখেতৰ হাতত গুলি লাগিলে আৰু হাতখন দুটা হাড় থাকে, ইয়াত দুটা হাড়ো মানে ফ্ৰেকচাৰ হৈ গৈছে। তেখেতক আজি গুৱাহাটীলৈ ৰেফাৰ কৰিব লগা অৱস্থা হৈছে। তো আৰ্মছ যিটো আছে, আৰ্মছ মানে থকা এজন ব্যক্তিক সাধাৰণতে তেখেতসকলক মানে সহজে ফৰ্চেছৰ ওচৰত আহি নিজক চাৰেণ্ডাৰ কৰা তেনেকৈ হয়তো দেখা নাযায়। তো সেইকাৰণে হয়তো কেতিয়াবা বাধ্যত পৰি তেনেকৈ কৰিব লগা হৈছে। তো মই আহ্বান জনাইছোঁ যে আমাৰ পুলিচ ফৰ্চেছ বা আৰ্মি যিয়েই নহওক বা আমাৰ যিবিলাকে সেই সংগঠন বা তেনেকেই ডকাইতি কাম কৰি আছে, তেখেতকো মই আহ্বান জনাইছোঁ যে যদি আমি সঁচাসঁচিকৈ নিজৰ ঘৰখনৰ প্ৰতি যদি দয়া মায়া যদি আছে, নিজৰ ভাই ভনীৰ ওপৰত যদি মা বাপৰ ওপৰত যদি দয়া মায়াটো আছে, আমাৰ সমাজখন যদি ভালকৈ চলিব লাগে বুলি তেখেতসকলে ভাবে বা নিজৰ ঘৰখন যদি ভালকৈ ভৱিষ্যত মানে প্ৰজন্মক যদি ভালকৈ লৈ যাব খোজে, তেতিয়াহ'লে নিশ্চয় আমি আজিৰ তাৰিখত তেনেকেই পন্থা দি নহ'ব। নিশ্চয় আমি গণতান্ত্ৰিকভাৱে আলোচনাৰ মাধ্যমত চৰকাৰক আমি আমাৰ যিখিনি অভিযোগ সেইখিনি চৰকাৰক বিহিত এটা ব্যৱস্থাৰ যোগেদি যদি আমি জনাওঁ, তেতিয়াহ'লে নিশ্চয় চৰকাৰ সেইখিনি